Ruben Garg live from Saransk city, Russia. শ্ৰমিক আৰু মই ৰাছিয়ান কেপ পিন্ধি আছোঁ, ই ৰাছিয়ান কেপ পিন্ধি আছে। আমাৰ আজি লাষ্ট খেল চাই আছোঁ, পানামা ভাৰ্চেছ টুনিচিয়া। আমি কাইলৈকে গুচি যাম, দিল্লী যাম, মই বম্বে যাম, ক'ত ঘূৰি থাকিম। বাট এটা ধুনীয়া এটা অভিজ্ঞতা ৰাছিয়াত আৰু চাৰাংছ এখন সৰু সৰু চিটি, এখন অকণমানি চিটি, আমাৰ নগাঁও যোৰহাটৰ নিচিনা। কিন্তু মস্ত ষ্টেডিয়াম আছে, দেখুৱাই আছোঁ। This is the stadium. আৰু ইয়াত আমি বিভিন্ন দেশৰ মানুহ আছে একেলগে। এইফালে চাওক বেলেগ দেশৰ মানুহ, এইফালে পানামা আছে, এইফালে টুনিচিয়া আছে, এইফালে সৰু সৰু বাচ্চা কেইটামান আছে মোৰ লগত, তাৰে পানামাৰ হয়। আমাৰ কোনো টিম নাই, আমাৰ ইণ্ডিয়া নাই, কিন্তু আমি আছোঁ, আমি ফুটবলৰ লগত আছোঁ। আৰু সেই বস্তুটো মোক লাগে যে নেক্সট 10 বছৰৰ ভিতৰত ইণ্ডিয়াই যাতে ৱৰ্ল্ড কাপ ফুটবল খেলিব পাৰে, আৰু ৱৰ্ল্ড কাপ ফুটবল টিমত আমাৰ 5টা অসমীয়া ল'ৰা হ'ব লাগিব। সেইটো মোৰ অনুৰোধ আৰু আদেশো সকলোৰে প্ৰতি। Thank you very much. Love you Russia. From Russia with love to India, to Assam. Love you. এই জয়ন্ত আহি পাইছে। জয় অসম। This is the vibe. এইটো নেদেখিলে কোনো বুজিব নোৱাৰে। ইয়াত চবে বিয়েৰ খাই আছে, ফূৰ্তি কৰি আছে, ফুটবল চাই আছে, কোনো কাজিয়া নাই, মাৰপিট নাই। ফুটবল চব দেশ একেলগে বহি আছে, পানামা বহি আছে, টুনিচিয়া বহি আছে, পাকিস্তান আছে, পাকিস্তানৰ টিম নাই, আমাৰ টিম নাই, আমি ইণ্ডিয়া। কিন্তু আমি একেলগে ফুটবল চাই আছোঁ। ফুটবলটো হৈছে এটা মন্ত্ৰ, এটা সম্প্ৰীতিৰ মন্ত্ৰ, আৰু সেইকাৰণে ফুটবল খেলিব লাগে চবে। এইটো চাওক, see the stadium. It's like গোটেই পৃথিৱীৰ বিভিন্ন দেশৰ জাতি জনজাতি চব আছে ইয়াত, আমিও আছোঁ। আৰু খেল চাব মন আছিলে, কিন্তু উপায় নাই, মই যাব লাগিব। মোৰ আকৌ গান চান জনাৰ কাম আছে, এডিটিং বম্বেত। চ' আই লাভ টু গ' বেক টু বম্বে। মই ইয়াৰ পৰা ডিৰেক্টলি বম্বে যাম, খবৰ দি থাকিম, সকলোৱে ফুটবল থাকিব। That's it, that's love, that's football.